গৰুটো মানে সৰুতে মই মানে মন্দিৰত এৰি দিলোঁ। দিয়াৰ পিছত ৰাইজৰ মানে ক্ষতি সাধন কৰে, মানে গোহালি ভাঙে, তাৰপিছত গৰু মানে শিকায়, তাৰপিছত ধান খেতি বহুত নষ্ট কৰে। তাৰপিছত ৰাইজে ক'লে যে গৰুটো আমি এটা কাম কৰোঁ, ক্ষতি সাধন মানে বহুতৰো কৰি আছে, কৰাৰ কাৰণে কৈছে যে গৰুটো বিক্ৰী কৰি আমি এটা সৰু গৰু কিনি দিওঁ, দি কেনে মন্দিৰত তাৰমানে এৰি দিম আকৌ, আৰু যি পইচা ৰয় মন্দিৰতে খাটাম। গাঁও হেৰি আমাৰ ভোলাজাৰ কাকতি চুবা। হয় নহয়, পোষ্ট অফিচ নাওকটা, গোৰেশ্বৰ। হয়, মানে এখেতসকলৰ তাতে বিক্ৰী কৰা কিজানো কৰা বুলি কোৱাৰ পিছত ৰাইজে তাৰমানে ক'লে যে আমাক খাহী কৰোঁতে মাতিছে, আমি যাব লাগে তাতে, সেই বুলি আহোঁতে আমি আহিলোঁ। 42,500 ৰাইজে বিক্ৰী কৰিছে যোৱা ৰবিবাৰে। হয়, এতিয়া মই বিচাৰোঁ মানে ৰাইজে এটা সিদ্ধান্ত মানে যিটো সিদ্ধান্ত কৰে সেইটোতে মই আছোঁ। মোৰ কাৰণে মই এৰি দিব লগাটো মই এৰি দিছিলোঁ, ৰাইজে যিহেতুকে বিবেচনা কৰি বিক্ৰী কৰিছে, গতিকে ৰাইজৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত হয়। মোৰ নাম নৰচিৰি ৰবীন কাকতি। গৰুটোৰ 5 বছৰ হৈছে। কিনি আনি এৰি দিছিল নে? না, মই ঘৰৰ পোৱালি। হয়, আমাৰ হিন্দু ধৰ্মৰ মতে এৰি দিয়া গৰু বিক্ৰী কৰিব নাপায়, মই বিক্ৰী কৰা নাই, ৰাইজে বিক্ৰী কৰিছে। যিহেতুকে মই এৰি দিব লগাটো এৰি দিলোঁ, ৰাইজৰ যিহেতুকে ক্ষতি সাধন হোৱাৰ বাবে সেইটো বিক্ৰী কৰিছে। বিকল্প ব্যৱস্থা আছিল, এনেকৈ ক্ষতি সাধন কৰাটো বহুত ফাৰ আছে। এতিয়া ৰাইজে যিহেতুকে ছাৰ হেৰি কৰিলে, মানে আলোচনা মাধ্যমত কৰিছে, মইতো অকলে কৰিব নোৱাৰোঁ, ৰাইজৰ কৰাৰ মন্দিৰত আলোচনা মাধ্যমতহে কৰিছে। লিখিছে, লিখিত আকাৰে লিখিছে। মোৰ নাম শ্ৰী ভৱেন কাকতি। কথা হ'ল, যি আমাৰ গাঁৱৰ ৰবীন কাকতিয়ে সেই গৰুটো এৰি দিছিলে, দিয়াৰ পিছত সেই গৰুটোৰ যেতিয়া মানে বলবাদ হ'ল, এতিয়া মানে যথেষ্ট উৎপাত কৰে গাঁৱত, যথেষ্ট অসুবিধা কৰাৰ কাৰণে, ক্ষতিসাধন হোৱাৰ কাৰণে সেই গৰুটো মানে আমি ৰাইজে তেওঁ ক'লে যে গৰুটো বহুত উৎপাত কৰি থাকে, যেতিয়া ইয়াক আমি কিবা এটা ব্যৱস্থা কৰোঁ বা এইটো আঁতৰত পঠাই দিওঁ। কিন্তু আঁতৰত গ'লেও পঠালেও নাযায় যেতিয়া, সেইকাৰণে আমি তেওঁ আলোচনা কৰি যে মানে বিক্ৰী কৰাৰ এটা মানে সিদ্ধান্ত কৰা হয়। আৰু সেই পইচাটো যিটো বস্তু আমি পাম মূলধন, সেই বস্তুটো আমি মন্দিৰৰ নামত আচলতে এই বস্তুটো আমি ব্যৱহাৰ কৰিম বুলি আমি এটা সিদ্ধান্ত লৈছিলোঁ। গতিকে সেইখিনি কথাক লৈ আজি আমি যি ব্যৱসায়ী গৰু লৈ আহিল, তাৰ মাজত যি ক্ষতি ঘটনাটো কেনেকৈ সমস্যা হ'ল, সেইটো কথাটো গোটেইখিনি কথা আমি নাজানো, গতিকে ব্যৱসায়ীখিনিয়ে গম পাব। গতিকে আমাৰ হয়তো এইটো এটাই ভুল হৈছে ৰাইজৰ, যে ভৱিষ্যত আমি গোসাঁইৰ নামত এৰি দিয়া যিটো গৰু, এই গৰুটো আচলতে আমাৰ ভুল হৈছে। সেইটো আমি ৰাইজৰ ফালৰ পৰা ক্ষমা বিচাৰিম, বা আপোনালোকৰ ফালৰ পৰা আমি এটা ভুল হোৱা বুলি আমি ক্ষমা বিচাৰিছোঁ। কথা হ'ল কি, গৰু গোসাঁইৰ বস্তু আমি বিক্ৰী কৰাটো আমাৰ ভুল। গতিকে ভৱিষ্যত যাতে আমি তেনেকুৱা এটা মানে এই যিটো আমাৰ কুকৰ্ম হ'ল, এই যিটো কৰ্মটো যাতে নহয় বা আমি নকৰোঁ, গতিকে এইটো কথা আপোনালোকৰ ফালৰ পৰা আমি শুদ্ধ এটা বিচাৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তেখেতসকলক চিনাক কৈছে যে আমাক কিবা এটা চিন কৰি দিয়ক, তেতিয়া আমি লিখিত আকাৰত মানে কিবা অলপ দিছে, হয় আমাৰ গাঁৱৰে গৰু, যেতিয়া স্থায়ী গৰু, আমি গৰুৰ পৰা চুৰি কৰি অনা গৰু নহয়, তাৰ কাৰণে আমি গৰুটো মানে চিনাক্ত কৰি দিয়া হৈছে, মানে কাগজ লিখি দিয়া হৈছে যে ঠিক তেনেকুৱা ধৰণৰ, যিহেতু বাটে ঘাটে কিবা অসুবিধা অলপ, গতিকে সকলোৰে যাতে শান্তিটো হয়। কিমান টকাত বিক্ৰী কৰিছে? এইটো 42,500। হয়, কি কয় গাঁওখনৰ নাম কি? গাঁওখন ভোলাজাৰ কাকতি চুপা। ডিষ্ট্ৰিক্ট কি পৰে? ডিষ্ট্ৰিক্ট আমাৰ বৰ্তমান নলবাৰী। তামোলপুৰ থানা গোৰেশ্বৰ।